ইউটিউব চেনেল মেঘালী ব্লগছলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই এটা নতুন ৰেচিপিলৈ আহিছোঁ, চাবচোন এনেকুৱা হৈছে জনাব। প্ৰথমতে মই ভেন্দি 200 গ্ৰামমান লৈছোঁ আৰু সৰিয়হ বটা, পিঁয়াজ মজলীয়া আকাৰ এটা আৰু হালধি, নিমখ আৰু মিঠাতেল। থেকেৰা দিয়া ভেন্দি ভাজি, চাবচোন কেনেকুৱা হৈছে জনাব ভিডিঅ'টি চাই। তাৰপিছত মই কেৰাহীটো গেছত উঠাই দিছোঁ। কেৰাহীটো অলপ গৰম হ'বলৈ দি তেলখিনি দিছোঁ। তেলখিনি গৰম হ'বলৈ দি তাৰপিছত মই কাটি ৰখা ভেন্দিখিনি ফ্ৰাই কৰি লৈছোঁ। লৰাই পেলাই অকণমান ফ্ৰাই কৰি লৈছোঁ। অলপ কম জুইত দিছোঁ, কম চিমত দিছোঁ, দি পেলাই লৰাই দিছোঁ। তাৰপিছত লৰাই পেলাই মই এটা বাটিত নমাই থৈছোঁ। তাৰপিছত সেই তেলতে মই পিঁয়াজখিনি, কাটি ৰখা পিঁয়াজখিনি দিছোঁ। কাটি ৰখা পিঁয়াজখিনি ভালকৈ ভাজি লৈছোঁ। তাৰপিছত সৰিয়হখিনি দি দিছোঁ, পেষ্টখিনি দি দিছোঁ। সৰিয়হ আৰু পিঁয়াজখিনি মিক্স কৰি ভালকৈ ফ্ৰাই কৰি লৈছোঁ। তাৰপিছত নিমখ দিছোঁ জোখমতে, আকৌ জোখমতে হালধি অলপ দিছোঁ। তাৰপিছতে ভালকৈ ফ্ৰাই কৰি লৈছোঁ। লৈ পেলাই ফ্ৰাই কৰি থোৱা ভেন্দিখিনি দি দিছোঁ। তাত ভালকৈ ভেন্দিখিনি দিয়াৰ পিছত ভালকৈ ফ্ৰাই কৰি লৈছোঁ। তাৰপিছত থেকেৰাখিনি পানীত তিয়াই থৈছিলোঁ, সেইখিনি ঢালি দিছোঁ। তাৰপিছত অলপ লৰাই পানীখিনি অলপ উতলিব দি লৰাই নমাই থ'লোঁ। হৈ গ'ল থেকেৰা দিয়া ভেন্দি ভাজি। আজিলৈ বাই, থেংক ইউ ফৰ ৱাচিং।